সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবে ঠিকে আছে। মই আজি আপোনালোকক B.Ed Entrance GUৰ 2018ৰ কুৱেশ্যন পেপাৰ আৰু অলপ ছল্ভ কৰিম আৰু বাকী নেক্সটটো ভিডিঅ' তেনেকৈ দি গৈ থাকিম। এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ অড টু দ্য আদাৰ্ছ। অপশ্যন এ আছে গোদাবৰী, অপশ্যন বি আছে মহানদী, অপশ্যন চি আছে নৰ্মদা, অপশ্যন ডি আছে কৃষ্ণা। তো ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব মই কৈ দিছোঁ। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব নৰ্মদা। কিয় হয় সেইটো কৈ দিছোঁ। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে নৰ্মদা হা। তো কিয়? তো যোনটো হৈছে গোদাবৰী, মহানদী আৰু কৃষ্ণা, ইহঁতি কি হয় ইষ্ট দিশে ফ্ল' কৰে, ইষ্টত যায়, ইষ্টত ফ্ল' হয়, তেতি ফ্ল' হয়। ইষ্টত তেহেঁতৰ যায় আৰু কিহৰ ফালে যায়, বেংগলৰ ফালে যায়, ইষ্টফালে যায়, ইষ্ট হৈ যায়, ইষ্টফালে ফ্ল' কৰে। আৰু বাকী নৰ্মদাই ৱেষ্টৰ ফালে যায়, ৱেষ্ট, আৰু ৱেষ্ট হৈ পিনি ক'ত ফ্ল' হয়, সিহঁতি আৰৱ সাগৰত যায়, আৰবিয়ান চিত যায়। তো সেইটো কাৰণেই নৰ্মদাটো ইয়াৰ অড হয়। ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ। Question number 2 আছে, which one of the following academic programs is not an NCTE recognized program? Option A আছে integrated B.Ed M.Ed, option B আছে B.Ed in ODL mode, option C আছে M.Ed in ODL mode and B.Ed in part time. তো ইয়াৰ কোনটো ৰেকগনাইজ নহয় এইটো, তো ইয়াৰ ৰেকগনাইজ নহয় এইটো হৈছে অপশ্যন বি, B.Ed in ODL mode আছে হা। সব ইউনিভাৰ্চিটিয়ে অপেনকৈ মানে B.Edটো নকৰে। আৰু কি হৈছে কিয় ৰেকগনাইজ নহয়, কাৰণ এইটো যোনটো অপেন B.Ed যোনটো ডিষ্টেঞ্চ, এইটো মানে ODLৰ সেইটো মানে চবেই কৰিব নোৱাৰে হা। যোনসকলে এতিয়া বৰ্তমান চাকৰি কৰিছে, ইন ছাৰ্ভিচ টিচাৰ, তেওঁলোকেহে এইটো কৰিব পাৰে। তো এইটো অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ। Who was the Gyananpith Award winner in 2017? তো ইয়াৰ অপশ্যন হৈছে কৃষ্ণা সপ্তী, অপশ্যন বি আছে শাখা ঘোষ, অপশ্যন চি আছে ৰঘুবীৰ চৌধুৰী, অপশ্যন ডি আছে বালচন্দ্ৰ নেমাডে। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি ৰঘুদেৱ চৌধুৰী। তো ইয়াৰ পাছত কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যন নাম্বাৰ 4, in a certain code language, 481 means sky is blue, 246 means sea is deep, and 698 means sea looks blue. Then what number is the code for sea? তো C কাৰণে কোনটো কোড হ'ব হচ্ছে, কোনটো কোড C টো বুজায় মানে। তো 246, সৰি মই চাইডলৈ আনিছোঁ, 246 আৰু কি আছিলে ইয়াত চক 481, 246 and 698। ইয়াত কিন্তু ইয়াত হৈছে 481, কি আছিলে এইটো 246, 698 আৰু 481। এইকেইটা আৰু এই দুটাৰ মাজত অকণমান কি আছে, এইটোতো এইকেইটাৰ লগত একো ৰিলেটেড নাই। 246 আছে আৰু 698 আছে। এই দুটাত কি কমনটো আছে, ইয়াত 6টো কমন আছে হয়নে, ইয়াত 6টো কমন আছে। তো হোৱাট নাম্বাৰ ইজ দ্য কোড ফৰ চি সুধিছে, চি কাৰণে। তো 246, 24টো দুইটাতে নাই, 982 নাই, তো 6টো আছে কমন। তো কি হ'ব ইয়াত অপশ্যন চি 6 হ'ব চি কোড। বুজিছে চাগে, মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নাম্বাৰ 4 অলৰেডি কৰাইছোঁ, এতিয়া মই আহিছোঁ 5th। If Delhi is coded as CCIDD, how would you code Mumbai? তো দিল্লীটো কেনেকৈ কোড কৰিছে কৈছে,
sorry Delhi to কোট কৰিছে CCIDD তো এইটো ইয়াৰ কোডটো হৈছে এইটো তো কি কেনেকৈ হ'ব C D টোত আছে কি হয় C সো D টোৰ কি হয় D বেকৱাৰ্ডত হৈছে চক এইটো অৰ্ডাৰটো বেকৱাৰ্ডত হৈছে D আগত C ডিৰ এটা আগত কি আছে চি আৰু ইৰ দুটা আগত কি আছে চি আৰু এলৰ তিনটাৰ আগত হ'ব আই এইটো আই আৰু এইচৰ পাঁচটা আগত হ'ব ডি আৰু আইৰ ছটা আগত হ'ব ডি ঠিক আছে তেন্তে মুম্বাইৰ কাৰণে কি হ'ব সুধিছে তো সেম যেনেকৈ দিল্লীৰ কাৰণে অৰ্ডাৰটো হৈছিলে ঠিক তেনেদৰেই হ'ব মুম্বাইৰ কাৰণে তেন্তে কি হ'ব MUMBAI তো এমৰ এটা আগত কি হ'ব এল তাৰপিছতে কি আছে ইউৰ দুটা আগত কি হ'ব এছ হয়নে এছ তাৰপিছতে এমৰ তিনিটা আগত কি হ'ব জে তাৰপিছতে বিৰ চাৰিটা আগত কি হ'ব এক্স ঠিক তেনেদৰে এৰ পাঁচটা আগত কি হ'ব ভি আৰু কি আছে মুম্বাই আইৰ ছটা আগত কি হ'ব চি তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন চি তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ মোৰ ইয়াতে বুজাবৰ দিগদাৰ হৈছে যিহেতু PDF-ত মই কৰি আছোঁ তো আপোনালোকে বুজিব চেষ্টা কৰিব যিমান পাৰোঁ মই যিহেতু এইকেইটা বুজাব পাৰি ইয়াতে লিখাই মেলি সেইবাবে কৰিছোঁ বাকী মই আনচাৰকেইটা যদি লাগে দেন মই ভালদৰে কৰিব লাগিব আপোনালোকক বুজাবলৈ ইয়াতে মই যিমান পাৰোঁ বুজাব চেষ্টা কৰিছোঁ অকণমান যিহেতু লেতেৰাও হৈ গৈছে বুজাত দিগদাৰ হ'লেও মেনেজ কৰি ল'ব আৰু তো ইয়াত কি আছে কুৱেশ্যন নম্বৰ 6 My friend and I started walking simultaneously towards each other from two places 100 meters apart. After walking 30 meters, my friend runs left and goes 10 meters, and he turns right, goes 20 meters, and then turns right again and comes back to the road on which he had started walking. If we walk with the same speed, what is the distance between us at this point of time? So main distance to kiman kosle 100. হয়নে আৰু হি 30 মিটাৰ ৱক কৰিছিলে আৰু ফাৰ্ষ্টে কিমান গৈছিলে লেফটত গৈছিলে 10 মিটাৰ আৰু 20 মিটাৰ গৈছিলে ৰাইটত তাৰপিছতে সি আকৌ নিজৰ সেইটো যোনটো প্লেচটো আছিলে মানে য'ত আছিলে আকৌ তাৰলৈকে সি আকৌ গুচি আহিলে ঠিক আছে আকৌ সি 30 মিটাৰ ঘূৰি আহিলে দেন যদি সেম ডিষ্টেঞ্চত মানে আমি তাৰ লগত যাওঁ একেটা ডিষ্টেঞ্চত স্পীডত তেন্তে মানে আমাৰ মাজত ডিফাৰেঞ্চটো কিমান হ'ব কৈছে তো সি কিমান গৈছিলে 30 দেন আমিও যদি যাওঁ কি হ'ব 30 দেন কি হ'ব 60 তো আৰু টোটেল কিমান আছিলে 100 তো ইয়াৰ আনচাৰ 100 মাইনাছ 60 তো কিমান হ'ব 40 অপশ্যনত আছেনে 42 য়েছ অপশ্যন ডি 40 correct answer 7 number question in a class of 35 students Kiran is placed 7 from the bottom whereas Sohan is placed 9 from the top Mohan is placed exactly in between in the two what is the Kiran's position to so Kiran bottom or পৰা কিমান পজিশনত আছে বুলি কৈছে কিমান আছে তো বটমৰ পৰা হি 7 পজিশন আৰু টোটেল ষ্টুডেণ্টছ কিমান 5 তো তাৰ আৰু সোহন 9 পজিশন টপৰ পৰা আছে তো তাৰ হি কিৰণে টপত কিমান পজিশনত আছে সেইটো চাবলৈ হ'লে ফৰ্মুলাটো হ'ব টোটেল ষ্টুডেণ্টছ কিমান আছে 35 আৰু তাৰ বটমৰ পৰা পজিশনটো কিমান আছিলে 7 আৰু কি হয় ফৰ্মুলাটো +1 কৰিব লাগিব তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কিমান 29 তো কিৰণ কিমান হৈছে কিৰণ আছে 29 পজিশনত কিৰণ আছে 29 টপৰ পৰা আছে তাৰপিছত এতিয়া কি হৈছে
মোহন ইজ প্লেচ একজেক্টলি বিটুইন দ্য টু সোহন আৰু মোহনৰ মাজত এইটো আছে বুলি কৈছে কিৰণ আৰু সোহনৰ মাজত আছে মোহন বুলি কৈছে তো টপৰ পৰাটো আছে 29 কিৰণ আছে টপৰ পৰা 29 পজিশ্যনত যোনটো মিডল যোনটো পজিশ্যন ওলোৱা তাৰ ফৰ্মুলাটো হৈছে 29 প্লাছ তাৰপিছত আৰু সোহন কিমান আছিলে 9 তো কিমান হ'ল 30 ডিভাইডেড বাই 2 38 বাই 2 তো কিমান হৈছে 2 এগুণ 2 2 9 18 তো 19 তো আমি মোহনৰ পজিশ্যনটো কেনে পালোঁ 19 হা তো এতিয়া কি কৈছে হোৱাট ইজ দ্য কিৰণছ পজিশ্যন ফ্ৰম মোহন কিৰণৰ কিমান আছিলে কিৰণৰ আছিলে এতিয়াৰ মাজত মানে ডিষ্টেঞ্চটো এতিয়া ওলাব লাগিব হা কিৰণ আছিলে 29 আৰু মোহনৰ পালোঁ 19 তো কিমান হ'ব ইয়াত হ'ব আনচাৰ 10 আছেনে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ 10 ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ 8 number আছে Anil introducing a woman in a party said she is the wife of the grandson of my mother how is Anil related to the girl তো Anile introduce কৰিছে she is the wife of the grandson of my mother mother's grandson Anil introducing a woman in a party said she is the wife of the grandson of my mother grandson of my mother তো she is the wife of the grandson of my mother কৈছে তো mother's grandson কি হ'ব অনিলৰ সনটো হ'ব হয় নাই অনিলৰ মাকৰ গ্ৰেণ্ডছনটো কি হ'ব অনিলৰ পুতেক হয় নাই তো wife of the grandson wife of the son সেইটো কি হ'ব wife of sonটো কি হ'ব তেন্তে অনিলৰ মানে পুতেকৰ ল'ৰাটো মানুহজনী মানে ৱাইফটো তো ডটাৰ ইন ল তো মানে অনিল সেই ছোৱালীটোলৈ কি হ'ব ৰিলেট তেন্তে এইটো কি হ'ব ফাদাৰ ইন ল সি কি হ'ব ফাদাৰ ইন ল অপশ্যন ডি ফাদাৰ ইন ল বহুত কনফিউজিং এইবোৰ অপশ্যন ডি ফাদাৰ ইন ল কুৱেশ্যন নাম্বাৰ 9 6 boys A, B, C, D, E, and F are marching in a line. They are arranged according to their heights and tallest bring at the back and the shortest in the front. F is between B and A. F is between B and A. E is shorter than D. E is shorter than D, but taller than C. Okay. E shorter than T, but taller than C. So D to do তল বুলি গম পাইছোঁ হা ডিটো অলপ তল বুলি গম পাইছোঁ ডি বহুত দিগদাৰ দি আছে এডালে তো ডিটো তল বুলি গম পাইছোঁ অ'কে তাৰপিছতে হু ইজ দ্য টলাৰ দেন এ ই এণ্ড এফ হেভ টু বইজ বিটুইন দেম এ ইজ নট দ্য শ্বৰ্টেষ্ট এমং দেম এইটো শ্বৰ্টেষ্টো নহয় বুলি কৈছে ঠিক আছে ইটো শ্বৰ্টাৰ দেন ডি বা টলাৰ দেন তো চিটো শ্বৰ্টেষ্ট হ'ব তো হু ইজ দ্য টলেষ্ট অ'কে বি এণ্ড এ মাজততো কৈছে হু ইজ দ্য টলাৰ দেন এ ই এফ হেভ টু বইজ বিটুইন দেম অ'কে ডি ইজ টলাৰ তো এফ ইজ বিটুইন বি এণ্ড এ তো তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি ডি ডিটো হ'ব টলাৰ অপশ্যন বি ডি হ'ব টলাৰ তো ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ দ্য ভেলু অফ √5 এইটো দেখিছে আৰু ফৰ্মুলাটো তো কি হ'ব সুধিছে ঠিক আছে ফাৰ্ষ্টে কৰোঁচোন 49 হা 49 টু 7 গুণ 49 হয়নে অ'কে 7 তাৰপিছতে কি হ'ব 29 আছে অ'কে 29 প্লাছ 7 29 প্লাছ 7 কি হ'ল 36 36ৰ 6 হ'ল 6×34 হয়নে তো তাৰপিছত কি আছে 19 প্লাছ 6 কিমান হ'ল 19 প্লাছ 6 25 তো √25 ইকুৱেল কিমান হয় 5 গুণ 25 হয়নে অকল তো তাৰপিছতে কিমান আছে 11 প্লাছ 5 কিমান হ'ব 16 √16ৰ কিমান হয় 4 অ'কে
অ'কে 4 হ'ল দেন কিমান আছে 5 √5 প্লাছ 4 ইকুৱেল কিমান হ'ল √9 তো ইকুৱেল কি 3 3 গুণ 9 তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন এ 3 অপশ্যন এ হ'ব 3 ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 11 ফাইণ্ড দ্য কাৰেক্ট মেটচ অফ ইভেণ্টছ অফ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট উইথ ইয়াৰ্ছ অফ অকুৱাৰেঞ্চ তো ইয়াৰ গোটেইকেইটা কি হৈছে দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট তো কিমান দিছে বিটো দিছে চোৱা দ্য নন কোঅপাৰেশ্যন মুভমেণ্টটো 1920 হৈছিলে চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট হৈছিলে 1913 ৰ'লেট এক হৈছিলে 1919 আৰু কুৱাইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে 1948 তো গোটেইকেইটা কাৰেক্ট হয় তো কি হ'ব ইয়াত অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ ইয়াৰ পাছৰ কুৱেশ্যনটো মেটছ দ্য নেশ্যনেল পাৰ্ক উইথ ষ্টেটছ ওৰাং নেশ্যনেল পাৰ্কটো কি হ'ব অপশ্যন বি আছাম ওৰাংটো আমি অসমত আছে গম পাওঁৱেই হয়নে তাৰপিছতে মৌলিং নেশ্যনেল পাৰ্ক ক'ত আছে অৰুণাচল প্ৰদেশত আছে তো অপশ্যন এ তাৰপৰা বান্দিপুৰ নেশ্যনেল পাৰ্ক এইটো ক'ত আছে বান্দিপুৰ অপশ্যন ডি কৰ্ণাটকাত আছে আৰু বালফাক্ৰম নেশ্যনেল পাৰ্ক এইটো হৈছে মেঘালয়ত তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি তো আজিৰ কাৰণে ইমানে মই আকৌ ইয়াৰ পাছৰখিনি আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে কেনেকুৱা পাইছে কি হৈছে বুজাব পাৰিছোঁ নাই পৰা আপোনালোকে জনাব তো কুৱেশ্যন নম্বৰ 13 পৰা মই নেক্সটটো ভিডিঅ'ত আনিম থেংক ইউ